মই গুৱাহাটীত তেনেকৈ যাবলগীয়া হ'ল গ'লোঁ তাৰপিছত মোৰ ছোৱালীজনী সৰু আছিলে মই কি কৰি খাম কি কৰি নাখাম বুলি অলপমান দুটুৰ মূৰত পৰিছিলোঁ তাৰপিছতে মই কেনেকৈ নাজানো মোক কপালে টানি নিলে এইটো মানে প্ৰফেশ্যনত সোমাই গ'লোঁ নমস্কাৰ বন্ধুসকল মই ধ্ৰুব আৰু কৰ্মই জীৱনৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আহি পিনি উপস্থিত হৈছোঁ সেই এটা বিশেষ ইভেণ্টত তো সেই ইভেণ্টটোত আচলতে কি হয় সকলোখিনি ডিটেইলছত দেখাই আছোঁ আৰু ফিমেলসকলৰ কাৰণে হয়তো এটা স্পেচিয়েল ভিডিঅ' হ'ব পাৰে কাৰণ আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বিশেষকৈ হেয়াৰ ষ্টাইলিষ্ট মানে হেয়াৰ ষ্টাইল আৰু মেকআপৰ ওপৰত তেন্তে আহক এতিয়া ভিডিঅ'লৈকে গৈ সোমাই যাওঁ আৰু এই প্ৰগ্ৰেমটো বৰ্তমান অনুষ্ঠিত হৈ আছে তিনিচুকীয়া গৌৰৱ পেলেচত তো মঞ্জু বৰগোহাঁই আৰু পংক্তে উদ্যোগত এখন বিশেষ ইভেণ্ট দেৰি নকৰিব সোনকালে আহক অলৰেডি প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গৈছে আজিৰ এই ইভেণ্টখনৰ আৰম্ভণি কৰা হয় জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ প্ৰিয় গীত মায়াবিনী গীতেৰে আজিৰ এই ছেশ্যনটো ভাগ কৰা হৈছে দুটা পাৰ্টত ফাৰ্ষ্ট ছেশ্যনটো হ'ল মেকআপ আৰু ছেকেণ্ডটো হ'ল হেয়াৰ ষ্টাইলিষ্ট আৰু ফাৰ্ষ্ট ছেশ্যনটো আৰম্ভ কৰিছে পংক্তে তেওঁৰ মেকআপ ছেশ্যনৰ দ্বাৰা Makeup mane ki kuni se kone ko paribo ki koi ya de koi yes and I think our features price the number yes more ei sare answer amone dile it is you the answer body eta ko se amone mone kose ki koisile to enhance the features wow eta juga answer body apne answer it social media to okay so the flat brush doing with apply okay products logan karon je face to color deliver ko aru juni body part ni stick application korbe ami bhalke lips এটা যদি প্রাইম হয় যদি ড্রাই হয়ে থাকে ফাউন্ডেশন যদি ড্রাই হয়ে থাকে ফেস থেকে গ্লোই হয়ে যাচ্ছে অলপ normally body skin one but my god জানে আৰু ইয়া আপোনালোকে চাব পাৰে ফাইনেলি ৰেডি হৈ গ'ল ওৱানাৰ মেকআপ পাৰফেক্ট লুক আৰু তাৰ পাছতে সকলোৱে তেওঁক এপ্ৰিচিয়েট কৰিলে তেওঁৰ মেকআপ স্কিলৰ ওপৰত আৰু ইয়াৰ পাছতে আৰম্ভ হৈ যাব হেয়াৰ ষ্টাইলিষ্ট যিটো নেকি আগবঢ়াব মঞ্জু বৰগোহাঁই সদায় সেম এটা হেয়াৰষ্টাইলত যিটো আমি সেকশনিং কৰিম আৰু বেলেগ আৰু এবাৰতে এনেকৈ ক্লিয়াৰ হ'ব লাগিব কিছুমানে বহুতে কৰে কি সেকশনিং কৰে তাৰপিছতে এনেকৈ লৈ লয় তাৰপিছতে বেলেগ যাব হয় মানে এনেকৈ যাম অ'কে ঠিক আছে তো আমি এতিয়া আমি পাফ কৰোঁ না সাধাৰণতে যদি পাফ কৰি ন আৰু এইটো হৈছে কি টাফটো হয় নামটো এটা হোল্ডিং স্প্ৰে হাৰ্ষ্টে হোল্ডিং স্প্ৰে হেয়াৰ ফিক্সাৰ কি কয় আৰু এইটো আমি এই ফিক্সাৰ ইকুইলি পাউচ হৈ গৈছে ন অকণমান ভলিউম দিব বেগত
বন্ধুসকল এতিয়া বৰ্তমান উপস্থিত আছোঁ গৌৰৱ পেলেচ নপুখুৰীত আজি এটা খুব সুন্দৰ হলত আহি পিনি উপস্থিত হৈছোঁ আৰু লগতে এখন খুব সুন্দৰ ইভেণ্ট আজি প্ৰথমবাৰৰ কাৰণে নিজ চকুৰে চালোঁ যিটো নেকি মেকআপৰ ওপৰত আছিলে আৰু লগতে হেয়াৰ ষ্টাইলৰ ওপৰত আছিলে আৰু যিগৰাকীয়ে আচলতে মেকআপৰ সেই সম্পূৰ্ণ নলেজখিনি আপোনালোকক দিলে তো তেখেত মোৰ সৈতে আছে ওৱান আপ পংতে কি খবৰ ভাল ভাল আপোনাৰ আছোঁ ভালে আৰু বাকী কেনেকুৱা লাগিলে আজি তিনিচুকীয়াত আহি পিনি বহুত ভাল লাগিলে বহুত ছাপৰ্ট পাইছোঁ মানুহবিলাকৰ পৰা বহুত হেল্প কৰিছে মানে একদম মোৰ কাৰণেতো নতুন হয় জেগাটো বাৰু কিন্তু মাৰ নিজৰ জেগা মায়ে ইয়াতেই ডাঙৰ দীঘল হৈছে আৰু মানুহবিলাকে বহুত ছাপৰ্ট কৰিছে বহুত ভাল লাগিছে থেংক ইউ হয় আৰু কি ক'বা মানে এতিয়া যিটো তুমি শিকালা তো মেকআপৰ ওপৰত অকণমান ধৰি লোৱা যিসকলে শিকিব ইচ্ছুক বা শিকিব পৰা নাই তো তেওঁলোকক তোমাৰ ফালৰ পৰা এটা কি মেছেজ থাকিব মেকআপ আপোনালোকে যদি শিকিব বিচাৰিছে ডু নট হেজিটেট আপোনালোকে আহিব পাৰে গুৱাহাটীত যেতিয়া মন যায় আহিব পাৰে মই আই এম অলৱেজ দেৰ আৰু কেতিয়াও নাভাবিব যে এজ বেছি হয় বা এজটো কম হয় সেইকাৰণে হেজিটেট নকৰিব অলৱেজ আই এম দেৰ এণ্ড জাষ্ট গুৱাহাটী আহি যাওক আৰু তো তোমালোকৰ যিখন একাডেমি আছে গুৱাহাটীত কোন জু ৰোডত তিনিআলি পুৰা মুখতে জু ৰোড তিনিআলিতে আছে মেইন ৰাস্তাতে আছে মঞ্জু মেকঅভাৰ ষ্টুডিঅ' এণ্ড একাডেমি বুলি আচ্ছা জু ৰোড তিনিআলিতে পুৰা মানে মেইন ৰাস্তাতে আছে বিচাৰিব একো দৰকাৰ নাই তো যদিহে আপোনালোকে বিচাৰিছে তেন্তে গুৱাহাটীত যদি আপোনালোকে কোৰ্চটো কৰিম বুলি ভাবিছে তেন্তে মঞ্জু মেকঅভাৰ যিটো নেকি জু ৰোড তিনিআলিত আছে গুৱাহাটীত আৰু ইভেন যদি আপোনালোকে বিচাৰে মই এখেতৰ মাকৰ লগত আচলতে কথা পাতিছোঁ তো যদিহে আপোনালোকে বিচাৰে নিজৰ চহৰত যদি আপোনালোকে বিচাৰে যে এনেকুৱা এটা ইভেণ্ট হ'ব লাগে তো তেনে ক্ষেত্ৰত তেওঁলোকে নিশ্চয় তেওঁলোকৰ জেগাত আপোনালোকৰ নেক্সট ডেষ্টিনেশ্যন গোলাঘাট চাগে গোলাঘাটত তেওঁলোকে গৈ আছে যদি আপোনালোকে বিচাৰে তো তেওঁলোকৰ লগত যোগাযোগ কৰি পিনি আপোনালোকে য'তেই বিচাৰে তেওঁলোকে নিশ্চয় তেওঁলোকৰ এটা খুব সুন্দৰ এটা টীম আছে তো গোটেই টীমটো একলগত যায় আৰু আপোনালোকক সেই ধুনীয়াকৈ যিখিনি প্ৰয়োজন হয় তেওঁলোকে নলেজখিনি দিবলৈ সদায় যত্ন কৰিব তো এতিয়া আমি যাওঁ ভিতৰত যাওঁ আৰু লগতে বহুতৰ আচলতে শুনিম যে আচলতে ওৱানাৰ পৰা শিকি পিনি আচলতে মানুহবিলাকে কেনেকুৱা পালে তো কি নলেজ গেইন কৰিলে তো সেইখিনি অকণমান ভিতৰৰ পৰা গৈ অ'কে তেনে বন্ধুসকল এতিয়া সকলোৰে লগত কথা পাতিম যে আচলতে আজিৰ এই ছেমিনাৰখনত আচলতে কেনেকুৱা পালে আৰু অকণমান মোক ওৱানাই হেল্প কৰিব তো এইফালে আপোনালোকক ফাৰ্ষ্টতে দেখুৱাই দিছোঁ ওৱান ডে লুক এণ্ড লাৰ্ণ মেকআপ এণ্ড হেয়াৰ ষ্টাইল ছেমিনাৰ তিনিচুকীয়া অৰ্গেনাইজ বাই মঞ্জু মেকঅভাৰ আৰু লগতে এইফালে সকলোতকৈ ভাল লগা দৃশ্যটো হ'ল যে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি তো এতিয়া অকণমান কথা পাতিম অকণমান ফাৰ্ষ্টৰ পৰাই আহিম তো এইফালে ওৱানা অকণমান সুধিম যে কেনেকুৱা পালে আচলতে আজি আপোনাৰ পৰা ষ্টাৰ্ট কৰিছোঁ বহুত ভাল লাগিলে মঞ্জুবাৰ বিশেষকৈ বহুত এক্সাইটিং হৈ আছিলোঁ হেয়াৰ ষ্টাইলৰ কাৰণে আৰু যিহেতু ভাৰ্ণা বা ভিডিঅ' চাইছোঁ মই ইনষ্টাগ্ৰামত তুমি ইয়াতে আছা চ' মই চালোঁ তেতিয়া মানে একদম এক্সাইটেড কেতিয়া তোমাৰ মেকআপ চাওঁ লাগি আছে আৰু একচুৱেলি মেকআপ যিমান ধুনীয়া কৰিছে আচলতে ছোৱালীজনীও ইমান ভাল মন্ত্ৰৰ পৰা ভাল খুব বেছি ভাল লাগিলে আৰু বিশেষকৈ তোমালৈ বেষ্ট উইচেছ থাকিল একদম আগবাঢ়ি যোৱা সদায় আশীৰ্বাদ আছে আৰু থাকিবই আৰু মঞ্জুবা হেয়াৰ ষ্টাইলৰ কথাটো নকওঁৱেই ইমান নিখুঁত এটা হেয়াৰ ষ্টাইল কৰিছে খুব কম সময়ৰ ভিতৰত খুব ভাল লাগিলে তো যদি মোৰ ফালৰ পৰা যদি মই অকণমান মোৰ ৰিভিউটো যদি দিব বিচাৰোঁ হেয়াৰ ষ্টাইলো যে এনেকুৱা থাকে আজি জীৱনত প্ৰথমবাৰ মই নিজে দেখিছোঁ আৰু সঁচাকৈ এটা হাত চাপৰি হ'ব লাগে তেওঁৰ কাৰণে খুব সুন্দৰ আৰু অকণমান কথা পাতিম এইফালে যাম এইফালে আপুনি আহিছে অকণমান কৈ দিয়ক কেনেকুৱা পালে বহুত ভাল লাগিলে মঞ্জু বাৰ লগত মোৰ প্ৰায় 4 বছৰমানেই হ'ল চিনাকি হৈ আজি মোক গেষ্ট হিচাপে মাতিছে ওৱানাৰটো কথা তাই এবাৰ লগ পাইছিলোঁ গুৱাহাটীত তাই সৰুৱে হৈ আছিলে আজি তাই মেকআপ দেখি মই নিজে আচৰিত মই 6 বছৰমান আগত কাম কৰা বহুত ধুনীয়া কৰিছে আগতো আগবাঢ়ি যোৱা আৰু ভাল কাম দেখিবলৈ পাম আমি থেংক ইউ তো এইফালে আৰু এগৰাকী বাইদেউ আছে এখেতৰ পৰা অকণমান জানিম কেনেকুৱা পালে ধ্ৰুৱ ভালনে তোমাৰ আছোঁ ভালে আজি আমি যিখন ছেমিনাৰ এটেণ্ড কৰিছোঁ একচুৱেলি এডভান্স হেয়াৰ ষ্টাইলিষ্ট মঞ্জু বৰগোহাঁই মেমৰ যিখন ছেমিনাৰ আৰু তাইৰ মৰমৰ ছোৱালী ৱানা তাই মেকআপ কৰিছে যি যুগলবন্দী হৈছে মাক আৰু জীয়েকৰ মানিব লাগিব সঁচাকৈ আৰু তাহাঁতৰ যি শৈলী যিটো টেকনিক বিশেষকৈ মঞ্জু মেমৰ যিটো হাতৰ এই যিটো টুইষ্টিং যিটো হেয়াৰ ষ্টাইল দিছে পুলিং সেইটো মই একেবাৰে নাজানো সেই বস্তুটো আজি মই সেইটো ইয়াতেই মোৰ নিজৰ জেগাতে আহি মেমে যে এই ছেমিনাৰখন দিছে তাৰ কাৰণে মই আকৌ এবাৰ থেংক ইউ কৈছোঁ মেমক আৰু আটাইকে লগ পাই খুব ভাল লাগিছে ধন্যবাদ তো সেইটোৱে কথা অকণমান এতিয়া মই মাৰ ওচৰলৈ যাম তো এইখিনি কথাতে আচলতে মই বাইদেউৰ পৰা আচলতে জানিবলৈ পাইছোঁ যে এটা ষ্ট্ৰাগল ভৰা এটা জীৱন
তো তেওঁ ইতিমধ্যে জনাইছে আমাক সকলোকে অকণমান কথা পাতিম সেইটোক লৈ পিনি কিন্তু বিশেষকৈ মডেলগৰাকীৰ কাৰণে এটা হাত চপৰি হ'বলৈ ৰাতিপুৱা তেওঁ এইদৰে আচলতে বহি আছে মই মল্লিকাবাক কৈছোঁ যে সাংঘাতিক কষ্ট হৈছে চাগে বুলি তো যি কি নহওক ভাল লাগিছে বাইদেউ অকণমান কৈ দিয়ক যে আজি তিনিচুকীয়াত আহি পিনি কেনেকুৱা লাগে যিহেতু নিজৰ জেগা হয় তথাপিও মই সেইটোৱে মানে আকৌ ক'ম যে মই জন্ম ঠাই মোৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট বুলি মই গৌৰৱ কৰিছোঁ কাৰণ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এনেকুৱা বিশাল মনৰ মানুহ আছে মানে মই এই আগতে মই তিনিচুকীয়াতে মানে সৰুতে মই তিনিচুকীয়া ডিষ্ট্ৰিক্ট বৰডুমচা বুলি এখন সৰু ঠাইত জন্ম তাৰ পৰা ডাঙৰ হৈ পেলাই মই তিনিচুকীয়াত পঢ়িছিলোঁ 2000লৈকে 2000ৰ পিছত মোৰ যেনিবা বিয়া হৈ গ'লোঁ তাৰপিছত এনেকৈ মই এতিয়া 18 বছৰ হৈছে মই গুৱাহাটীত থকা তো এই আজি 25 বছৰ তো মই শিকাই মই 25 বছৰ হোৱা নাই তো এইবিলাক লাইনৰ মানুহ মই আগতে চিনিও মানে ইমান মানে নাজানো চ' 25 বছৰ পিছত মই মোৰ কাৰণে এতিয়া আকৌ নতুন হৈছে নতুনকৈ চিনাকি হৈছোঁ নতুনকৈ মানুহবোৰক জানিছোঁ চ' মই এনেকুৱা এটা প্ৰাউড ফিল কৰিছোঁ যে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত ইমান বিশাল মনৰ মানুহ কেনেকৈ হ'ব পাৰে য'ত নেকি ইমান মানে আমি ওলাইছোঁ বাৰু এতিয়া নতুনকৈ পাওঁ কিন্তু বহুত কম পাওঁ কিন্তু ইয়াতে ইমান প্ৰত্যেকজনৰ মনটোৱে ইমান ভাল হ'ব লাগেনে এটা মানে সৰু বস্তুৰ মোৰ প্ৰব্লেম ছল্ভ কৰি দিছে গোটেইখিনিয়ে মানে যিমানখিনি লগ মই কণ্টেক্ট কৰিছোঁ সঁচাই কৈছোঁ মোক বহুত বেছি ভাল লাগিছে আৰু মই কৈ শেষ নহ'ব গতিকে সকলোকে আকৌ এবাৰ মই বহুত ধন্যবাদ যে ইমানখিনি সহায় সহযোগ কৰা বাইদেউ এতিয়া মই শ্বৰ্টত যদি আপোনাক যদি এটা কথা সুধোঁ এটা হ'ল মেকআপৰ বিষয়ে মই অলৰেডি ওৱানাক সুধিলোঁ আপোনাক যদি মই সুধোঁ যে হেয়াৰ ষ্টাইলিষ্ট যিটো এটা প্ৰফেশ্যন ঠিক আছে তো বহুতে হয়তো ইয়াৰ বিষয়ে নাজানে বা বহুতে হয়তো জানিব বিচাৰে ইচ্ছুক হয় তো তেওঁলোকক আপুনি কেনেকুৱা ধৰণে আচলতে মটিভেট কৰিব যে এইটো এটা প্ৰফেশ্যন হয় যিটোৰ পৰা নেকি যিধৰণে ধৰক আজি আপুনি এষ্টাব্লিছ বা আপুনি এটা খুব টিম লৈ পিনি নিজৰ এটা টিম লৈ পিনি আপুনি ঘূৰিব পাৰিছে তো কিদৰে আচলতে এই প্ৰফেশ্যনটোৰ সৈতে জড়িত হ'ব পাৰি বা তেওঁলোকক আপুনি কি এটা কথা কৈ পিনি আপুনি মটিভেট কৰিব শ্বৰ্টত প্ৰথমতে মই কাৰণ মোৰ নিজৰ লাইফৰ এক্সপিৰিয়েঞ্চৰ পৰা ক'ম মই এজন MLAৰ ৱাইফ আছিলোঁ মানে অৰুণাচলৰ মোৰ হাজবেণ্ড আছিলে MLA তো তাৰ পৰা মানে মোৰ তেখেত এতিয়া নাই তো মই গুৱাহাটীত তেনেকৈ যাবলগীয়া হ'ল গ'লোঁ তাৰপিছত মোৰ ছোৱালীজনী সৰু আছিলে মই কি কৰি নাখাম বুলি অলপমান মূৰত পৰিছিলোঁ তাৰপিছতে মই কেনেকৈ নাজানো মোক কপালে টানি নিলে এইটো মানে প্ৰফেশ্যনত সোমাই গ'লোঁ মানে শিকি পেলাই মোৰ ইমান কনফিডেঞ্চ নাছিলে ইয়াৰ পৰা মই ইনকাম কৰিব পাৰিম নেকি নোৱাৰিম কি কৰিম তাৰপিছত লাহে দেখিছোঁ এটা ধুনীয়া দেখোন প্ৰফেশ্যনটো তাৰপিছতে ইনকামো বৰ ধুনীয়াকৈ হৈ আছে ঘৰ চলাব পৰাকৈ ছোৱালীজনী পঢ়া শুনা কৰাব পৰাকৈ তাৰপিছত লাহে যেতিয়া মই শিকিছিলোঁ তেতিয়া এই ইণ্ডাষ্ট্ৰিটো ইমান বেছি ডেভেলপ নাছিলে বা বহুতে ইমান মানুহে ইণ্টাৰেষ্টেড নাছিলে আৰু বহুতে মানে এইটো ছাপোৰ্টো নকৰিছিলে চ' এতিয়ালৈ এনেকুৱা হৈ গৈছে মানুহে এই মানে বহুত ধুনীয়া প্ৰফেশ্যন এৰি চাকৰি বাদ দি মেকআপ আৰ্টিষ্ট হৈ আছে বহুতে মানে এতিয়া হেয়াৰ ষ্টাইলিছো মই বিচাৰোঁ হোৱাটো বেলেগকৈ এনেইতো মেকআপ আৰ্টিষ্টখিনিয়ে কৰেই তো মই বিচাৰোঁ যিহেতু অসমত মানে হেয়াৰ ষ্টাইলিষ্ট ক'বলৈ গ'লে তেওঁলোকে কোৱা কথা নাই তো মই বুলি কয় তো গতিকে সেইটো বহুত বেছি ভাল লাগিছে আশীৰ্বাদ সেইটো তো তেনেকৈ যদি আৰু ওলায় তেতিয়াহ'লে আমাৰ নতুন যিখিনি মানে উঠি অহা প্ৰজন্মই এইটো এটা লাইন লৈ পেলাই আগবাঢ়ি যাব পাৰিব আৰু এটা ধুনীয়া ইয়াতে সন্মান পায় গ্লেমাৰ আছে ইনকাম হয় তো ইয়াতে মাইনাছ মই একো দেখা নাই গতিকে বহুত ভাল এটা প্ৰফেশ্যন যদি মানে কিন্তু ইয়াতে মানে আমাৰ গাৰ্জেনসকলৰ ছাপোৰ্ট লাগিব তেওঁলোকে অলপমান আগবঢ়াই দিব লাগিব আৰু সকলোৱে যে ইঞ্জিনিয়াৰে হ'ব লাগে সকলোৱে যে ডক্টৰে হ'ব লাগে বা কিবা বহুত ডাঙৰ চাকৰি কৰিব লাগে তেনেকুৱা কোনো কথা নহয় এতিয়া আমি ইমান বেছি পঢ়া শুনাও নকৰিলোঁগৈ তথাপি আমি এটা সন্মানো পাইছোঁ এটা গ্লেমাৰ ৱৰ্ল্ডত আছোঁ টকা পইচাও ইনকাম কৰিছোঁ কাকো খুজি খাব লগা হোৱা নাই গতিকে এইটো ধুনীয়া এটা প্ৰফেশ্যন কোনোবাই যদি ইণ্টাৰেষ্ট থাকে আগবাঢ়ি যাবলৈ মই বিচাৰোঁ খুব ধুনীয়া এটা হেৰি প্ৰফেশ্যন হয় খুব সুন্দৰ কথা কৈছে মঞ্জু বৰগোহাঁই এটা অসমৰ বিখ্যাত হেয়াৰ ষ্টাইলিষ্ট হিচাপে পৰিচিত তো সঁচাকৈ আগুৱাই যাওক বাইদেউ আৰু আহিবলগীয়া দিনবিলাক ভাল হওক তাৰে কামনা কৰিছোঁ আৰু লগতে যিটো কথা আপুনি কৈছিলে যে যিসকলে নেকি নিজৰ জেগাত যদি আপোনাক বিচাৰে তেন্তে আপোনালোকে এখন ছেমিনাৰ দিয়াত আপোনালোকে নিশ্চয় সহায় কৰিব তেওঁলোকক হয়নে হয় ইয়াতে মই কওঁ
প্ৰথমতে মই নিজৰ জন্ম ঠাইডোখৰ চুজ কৰিছোঁ আৰম্ভণিটো কেনেকুৱা হ'ব আৰম্ভণিটো মই প্ৰথমবাৰ মই নিজে অৰ্গেনাইজ কৰাৰ কাৰণে মই বেলেগৰ অৰ্গেনাইজটো বহুতে কৰিছে মোক লৈ তো তেনেকৈও কৰিছোঁ এতিয়া মই নিজে আগবাঢ়ি আহিছোঁ অকলে মোৰ টীমটো লৈ তো তেনেকৈ প্ৰথম মই তিনিচুকীয়া চুজ কৰিছোঁ তো খুব বেছি ছাপোৰ্ট পাইছোঁ আগলৈও মই নেক্সট মোৰ ছেমিনাৰখন হ'বলগীয়া আছে গোলাঘাটত তাতো বহুতখিনি এতিয়ালৈকে মানে ছাপোৰ্ট পাইছোঁ আৰু পাম বুলি আশা কৰিছোঁ তেনেকৈ আৰু মোৰ একাডেমিটো মানে গুৱাহাটীত জুৰত তিনিআলিত আছে এখন একাডেমি মোৰ মেকআপ হেয়াৰষ্টাইল নেইল এক্সটেনশ্যন বিউটিচিয়ানৰ গোটেইখিনিয়ে হয় তো সেইখিনি কোনোবাই যদি শিকিব যাব বিচাৰে তেতিয়াও শিকিব যাব পাৰিব আৰু যদি বিচাৰে যে মানে ধৰক এতিয়া তিনিচুকীয়াৰে কোনোবাই টকা পইচা প্ৰব্লেম কিছুমানৰ ল'ৰা ছোৱালী আছে মানে সমস্যা থাকে ঘৰুৱা তো যাব নোৱাৰে তো ইয়াতে যদি মই আহোঁ তেওঁলোকে শিকিব পাৰিব গতিকে মই তেনেকৈও আহিবলৈ মই আছোঁ মানে ইতিমধ্যে ক্লাছ কৰাৰ কথা মই ভাবি আছোঁ বা বহুতে বিচাৰি আছে তো সেইটো এটা মই কৰিম বুলি ভাবিছোঁ অপশ্যন এটা আছে আপোনালোকৰ ওচৰত তো যদিহে আপোনালোকে বিচাৰে তেন্তে বাইদেউৰ কণ্টেক্ট কৰিব স্ক্ৰীণত নম্বৰ দিয়া থাকিব তো ধুনীয়াকৈ আৰু এয়া জাষ্ট আৰম্ভণি তিনিচুকীয়াৰ পৰা বাকী এটা বিশাল জাৰ্ণি আৰম্ভ হৈছেহে তো এইটো খুব সুন্দৰকৈ আগুৱাই গৈ থাকক তো তাৰ কাৰণে বাইদেউ শুভেচ্ছা থাকিল থেংক ইউ তেন্তে বন্ধুসকল আজি এই ছেমিনাৰখনৰ পৰা এই ভিডিঅ'টো ইমানতে সামৰিছোঁ কিন্তু এটা কমপ্লেইন আছে যে এইফালে বাইদেউ আছে মই বোলে সোধা নাই হওক এতিয়া কৈ দিয়ক আপুনি কৈ দিয়ক এতিয়া প্ৰথমতে কৈছোঁ জয় অসম আৰু জয় জুবিন দা আজি ছেমিনাৰখনত আমাৰ বহুত ভাল লাগিল যিহেতু আমাৰ অতিকৈ মৰমৰ মঞ্জু সুদূৰ গুৱাহাটীৰ পৰা আহিছে আৰু তেখেতৰ এখন নিৰাজীকৈ একাডেমিও আছে আজি হেয়াৰ ষ্টাইলৰ ক্লাছ দিছে লগতে তেখেতৰ ছোৱালী ৱানা পংগে বহুত ধুনীয়া এটা মেকআপ দেখাইছে আমিতো বহুত হেপ্পী আৰু লগতে আমাৰ যিমানবোৰ ষ্টুডেণ্টছ যিমানবোৰ অডিয়েঞ্চ যিমানবোৰ গেষ্ট আছে সকলোৱে ক্লাছ কৰি খুবেই ভাল পাইছে আৰু এইফালে মোৰ ৰাণীবাই ক'ব এতিয়া আহে পল্লৱীটো গোটেইখিনি ক'লেই বাৰু জয় অসম আৰু জয় জুবিন দা কৈ লৈছোঁ তাৰপিছত এই তাইৰ মেকআপ আৰু ছোৱালীজনীটো সৰুতে বহুত ভাল মেকআপ কৰিছে আৰু তাই মঞ্জুৱে যি ইমান নিটলি আমাক ইমান ধুনীয়াকৈ যে হেয়াৰ ষ্টাইলটো দেখুৱালে সেইটো ভাবি মই ভাবিছোঁ যে আমাৰ অসমৰ ছোৱালীবোৰে হেয়াৰ ষ্টাইলটো শিকা বহুতেই জৰুৰী কেলৈ আমি যেতিয়া মেকআপ কৰোঁ তেতিয়া আমাৰ মানে বহুত টায়াৰ্ড হৈ যাওঁ মেকআপে কৰিম নে হেয়াৰ ষ্টাইলে কৰিম যেতিয়া যদি লগত এজনী ভাল হেয়াৰ ষ্টাইলিষ্ট থাকে আমাৰ বহুতো সুবিধা হয় আৰু সেয়াই ক'লোঁ যে আৰু ভাল লাগিলে বহুত ভাল লাগিলে ছেমিনাৰখন আমাৰ থেংক ইউ অকল থেংক ইউ নহয় লাষ্টত জয় অসম ক'বলৈ নাই হোৱা মই কম ৰ'ব মই 1 2 3 ক'ম তাৰপিছত ক'ব 1 2 3 ক'ম তাৰপিছত ক'ব তেনে বন্ধুসকল এই ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাব যিমান পাৰে শ্বেয়াৰ কৰক আৰু সকলোৱে যদি কাৰোবাৰ এনেকুৱা হেয়াৰ ষ্টাইল বা এনেকুৱা মেকআপৰ জৰিয়তে যদি জড়িত হ'বলৈ বিচাৰিছে আপোনালোকে তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে ইমানতে সামৰিছোঁ আজিলৈ ধন্যবাদ জয় অসম জয় জুবিন দা